ধেমাজি কাৰিচুক স্থিত মুৰংঘৰৰ সাহিত্যিক পেঞ্চনৰ কালিনাথ পাংগিঙৰ মিচিং ভাষা শুভ উন্মোচন। আজি ধেমাজি কাৰিচুক স্থিত মিচিং আগম কেবাঙত সাহিত্যিক পেঞ্চনৰ কালিনাথ পাংগিঙৰ মিচিং ভাষা শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ দাস ডাঙৰীয়াই। শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মিচিং সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ দলে, TMPK কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সোমেশ্বৰ কপ্তাক, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নিপুণ কামান, য়কচা কুলিৰ লগতে বহুতো গণমান্য ব্যক্তি। কালিনাথ পাংগিং সাহিত্যিক পেঞ্চনাৰ সোমেশ্বৰ কপ্তাক, TMPK কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। আপোনালোকৰ দঙিপল ট্ৰাষ্টে আজি মূল্যৱান গ্ৰন্থ এখন প্ৰকাশ কৰি উলিয়াইছে কালিনাথ পাংগিঙৰ। ইয়াৰ সম্পৰ্কে দুআষাৰমান ক'ব আৰু আপোনালোকৰ পৰৱৰ্তী পৰিকল্পনা জাতিটোৰ সম্পৰ্কে আৰু কি কাম কৰিব এইটোৰ সন্দৰ্ভত দুআষাৰমান ক'ব। মূলতে মিচিং ভাষা কোৱা আৰু নোকোৱা দুটা আমাৰ সমাজত আছে। আৰু ভাষা নোকোৱাখিনিৰ কাৰণে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত ধৰক কলিতা, ব্ৰাহ্মণ, আহোম, কোচ, কছাৰী তেখেতলোকৰ সুবিধাৰ কাৰণে মিচিং জনাৰ ইচ্ছুক লোকসকলে এই কিতাপখনৰ জৰিয়তে মিচিং ভাষাটো সামান্য পৰিমাণেৰে ক'ব পাৰে আৰু লিখিব পাৰিব। আৰু খুব সৰল ভাষা, খুব চিম্পুল শব্দৰে এই কিতাপখন লিখা হৈছে আৰু প্ৰকাশ কৰা হৈছে। আমি ভাবোঁ এই কিতাপখন বিভিন্ন জনগোষ্ঠীৰ মানুহ আঁকোৱালি ল'ব আৰু ভাষা জানিবলৈ ইচ্ছা প্ৰকাশ কৰা ব্যক্তিসকলে এই কিতাপখনৰ জৰিয়তে মিচিং ভাষাটো জানিব পাৰিব। আৰু দঙিপলৰ ট্ৰাষ্টৰ ভৱিষ্যত বুলি কি কৰি ক'লে, এক নম্বৰতে আমি আমাৰ মিচিং সমাজতে চামগুৰিয়া, বিলিয়াম, কাৰমাৰ ইত্যাদি এনেকৈ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত অলপমান আছে, ৰঙানদী লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰঙানদীত অকণমান আছে। মিচিং তেখেতলোক ইমান নাজানে আৰু তেখেতলোকৰ ওচৰত আমি তিনিমহীয়া কোৰ্চ এখন আগবাঢ়ি গৈ আছোঁ মিচিং ভাষাটোক তেখেতলোকক শিকাবৰ কাৰণে। আৰু আমি আশা কৰোঁ 3 মাহত তেখেতলোকে মিচিং ভাষাটো খুব ধুনীয়াকৈ ফলফলীয়াকৈ ক'ব পৰা হ'ব। আৰু তেনেকুৱা সমল ব্যক্তি আমি বিচাৰি পাইছোঁ আৰু আমি অহা মাহৰ পৰাই এই কাম আৰম্ভ কৰিম তেখেতলোকৰ ওচৰত। আমাৰ মিচিং সমাজত মিচিং গ্ৰন্থ পঢ়া আৰু যিটো মিচিং নিউজ পেপাৰ পঢ়া মানুহৰ সংখ্যা নিশ্চিত থাকৰ মানে নাই বুলি ক'ব পাৰে। সেইটোৰ সন্দৰ্ভত কি ক'ব বিচাৰে? আমি খুব অৰ্গেনাইজ কৰি আছোঁ, খুব প্ৰচাৰ কৰি আছোঁ। মিচিং ভাষাৰ জৰিয়তে ভাষা কোৱা মানুহখিনিয়ে মিচিং কিতাপ পঢ়িব লাগিব, মিচিং বাতৰি পেপাৰবোৰ পঢ়িব লাগিব। আৰু সেই জৰিয়তে আমি মিচিং ভাষাৰ ধেমাজিৰ পৰাই 15 দিনীয়াকৈ এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ লৈছোঁ দঙিপলৰ ট্ৰাষ্টৰ জৰিয়তে। আৰু প্ৰথমতে আমি 1000টা আমি আমাৰ পাঠক আমি তৈয়াৰ কৰি লৈছোঁ আৰু তেখেতলোকে আমাক যোগাযোগ কৰিছে পেপাৰখন লাগে। 1000 বা 2000, 2000 বা 4000 হ'ব। আৰু এই 5 বছৰৰ ভিতৰত আমি 1 লাখ আমাৰ টাৰ্গেট আছে। 5 বছৰৰ ভিতৰত 1 লাখ আমি মিচিং বাতৰি কাকত মিচিং গাঁওসমূহত প্ৰচাৰ কৰিম। ধেমাজিৰ পৰাই হ'ব। এই পেপাৰখন কেতিয়া আমি আলি আই লৃগাঙকে আদি কৰা অহা ফাগুন মাহৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আমি মোটামুটি অলপ কামবোৰ চলি আছে আমাৰ। আৰু পেপাৰখন খুব ভাল হ'ব। আমি পেপাৰখনৰ ভিতৰত কেৱল কবিতা গল্পই নাৰাখোঁ, ভাৰতবৰ্ষ অসমৰ ৰাজনীতি বৰ্তমান কি চলিছে এনেকুৱা ধৰণৰ পেপাৰবোৰ সংবাদবোৰ দিবলৈ আমি চেষ্টা কৰিছোঁ। ধন্যবাদ। বিশেষভাৱে যিটো আজি কিতাপ উন্মোচন হৈছে মিচিং ভাষা শিকোৱা হয়, এইটো উদ্দেশ্য কৰা হৈছে যিসকলে মিচিং ভাষা শিকিব বিচাৰে বা জানিব বিচাৰে তেখেতসকলক বিশেষভাৱে উদ্দেশ্য কৰা হৈছে। তথাপি এতিয়া আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম, আমাৰ যিবিলাক আমি মিচিং পৰিয়াল বা বসবাস কৰি আছোঁ, তেখেতসকলৰ মাজতো এতিয়া মিচিং ভাষা কোৱাটো ব্যৱহাৰ কৰাটো অলপ কমি আহিছে। অসমীয়া বা অন্যান্য ভাষা ব্যৱহাৰ কৰোঁ। গতিকে এনেকৈ এটা এতিয়া হৈছে যে অসমীয়া ভাষাই আকৌ মিচিং ভাষাই শিকিব পাৰিছে। গতিকে দুটা উদ্দেশ্য আমি ৰাখিছোঁ ইয়াতে, মিচিং আৰু অসমীয়া ভাষা। গতিকে মই ভাবোঁ এই ক্ষুদ্ৰ পুথিখনৰ যোগেদি যিসকলে মিচিং ভাষা শিকিব বিচাৰিছে বা জানিব বিচাৰিছে তেখেতসকলৰ অলপ উপকৃত হ'ব। আৰু এই পুথিখন বিশেষভাৱে দঙিপল ট্ৰাষ্ট ধেমাজিয়ে প্ৰকাশ কৰিছে। তেখেতসকলে সময় আৰু টকা পইচা খৰচ কৰি যিটো উলিয়াইছে বা প্ৰকাশ কৰি উলিয়াইছে, ইয়াৰ এটা মহান এটা উদ্দেশ্য আছে। এই উদ্দেশ্যটো হৈছে খুব সম্ভৱ ভাষাটো মৃত্যুৰ ঘৰলৈ যাবলগীয়া ভাষাটো যাতে ৰক্ষা পৰে আৰু মিচিং ভাষা নোকোৱা সমাজত যাতে প্ৰচাৰ প্ৰসাৰ হয় আৰু জীৱন্ত জীয়াই থাকে, সেইটো খুব এটা মহান উদ্দেশ্য বুলি মই ভাবিছোঁ।